হেল্ল'। হেল্ল' মা। তই কুশলে আছনে বাৰু? তই বেয়া নাপাবি হা, আজি এসপ্তাহে তোৰ খবৰ ল'ব পৰা নাই। মা তোলৈ বৰকৈ মনত পৰিছে অ'। তোলৈ মনত পৰিলে মোৰ কিবা কলিজাখন ফাটি যাওঁ লাগে। তই কিবা এটা খাবি, মোৰ বাবে তই চিন্তা কৰি নাথাকিবি। তোৰ জীৱনত সদায় মই ডাঙৰ পুত্ৰ হৈয়ে জীয়াই থাকিম। এটা কথা, তোক চাগে মই আৰু চাব নাপাম। ৰশ্মি কেনে আছে বাৰু? তাই ভালে আছে চাগে ন? মোৰ বাবুটো ভালদৰে আছেনে? সি খোৱা বোৱা কৰিছেনে বাৰু সঘনাই? তাক চোৱা চিতা কৰিবি আৰু। মোৰ কাৰণে তই চিন্তা কৰি মোৰ ৰশ্মি আৰু বাবুক পাহৰি নাযাবি। ক'বলৈ ভাষা নাই। মই আজি তহঁতৰ পৰা বহুত দূৰণিত থাকি মই শান্তিত থকা নাই অ' মা। যোৱাকালি আজি সীমান্তত বৰ গুলীয়াগুলি হৈছে। মোৰ সোঁ ভৰিখনত এটা গুলীও লাগিছে। ডক্তৰৰ ট্ৰিটমেণ্ট কৰি ভাল হৈছে বাৰু, তই চিন্তা কৰিব নালাগে।